ডিউটিৰ পৰা আহিলোঁ আহি ঘৰততো সদায় মানে ৰাতিপুৱা গধূলি দুপৰীয়া বুলি কোনো কথা নাই মাইকী মানুহৰতো কামৰ অন্ত নাই আৰু এতিয়া মানে মই কাৰ ঘৰলৈ যাম আপোনালোকক দেখাম আৰু তাত চাগে কিবা এটা খাবলৈ দিব আৰু কি খাবলৈ দিয়ে নাজানো কিবা এটা নিয়ম পাতিছে গৈ আপোনালোকক দেখাই আছোঁ চাই থাকিব দেই এয়া আহি পাই গ'লোহি ভিডিঅ' মেইন ভিডিঅ' কৰি লৈছোঁ দেখিছেনে বাৰু বিনুৱে ভিডিঅ' কৰিবলৈ নিদিয়ে দেই একো নহয় আৰু তুমি লাষ্টত আহিছা আৰু খাবলৈ পাবা নাই এইটো ঠিক নাই নাপালে তোমাক চাবলৈ আহিছিলোঁ একো নহয় আৰু সংগীতা বাইদেউ নাহিলে নহয় সংগীতা বাইদেউ হেৰি মই ফোন নকৰিলোঁ আৰু যোগাৰ কৰি মোৰ কাৰণে কি চোৱা কি হ'ল আৰু এইটো আমি মানে বুলি কওঁ উক্কাম ভাত বুলি কওঁ দেই কি বুলি কয় উক্কাম ভাত হয় নেকি উক্কাম কিহৰ পৰা বনাইছা তুমি কিন্তু হেৰি ভাও চাউলৰ হয় কিন্তু দেই এইটো একদম পুৰা টেষ্টি আছিলে তোমাৰ লাষ্টত মানে মোলৈ এয়া ন তোমাৰ ভাগ্য থাকিলে এইটো ইয়াত ধুনীয়াকে সজাই দিছো আৰু ইয়াত কিবা কিবি মই সজাম বাৰু পাছত দেখাম ন এয়া বিনুৱে মোক আহি পাই মানে লগে লগে বহিছোঁ খাবলৈ তাৰপিছত এইফালে ইয়াত আছে ভাজি তোমাৰ কাৰণে এক্সট্ৰাকে থৈ দিছো বা স্পেচিয়েল নি স্পেচিয়েল আৰু এইফালে আৰু এটা স্পেচিয়েল আছে ইয়াত আমাৰ বেছি নিদিবা ডাঙৰীয়া কাম পাতিছিলো যে ডাঙৰীয়া কামত আমাৰ এইবোৰ পিঠাগুড়ি আৰু লেগ পিচ মেইন দেই আৰু তোমাক মই এনেকে দিম আমি যেনেকে খাইছো তেনেকে দিম এইটো কি আছিলে এইটো এবাৰ মোক কৈছিলা তুমি টোপোলা ভাত ভাজি টোপোলা ভাত নহয় এইটো ভাজি নি ভাজি আছে ভাজি তুমি মই খুলি দেখুৱাম নি দেখুৱাচোন তুমি কিন্তু খাবা নে নোখোৱা জানো কি বাৰু গাহৰি নি গাহৰিয়া কয় গাহৰি নাখাওঁ নাখালেও মানে আমাৰ খোৱা মানুহ আছে লৈ যাম হেৰি দেখুৱাই দিয়া এয়া গাহৰি আৰু কি পাত চব্জি আৰু গুটি আলু আছে আৰু হেৰি চাইমদটো আনা বা সেইটো কিন্তু মেইন বস্তু সেইটো খাওঁ হেৰি সাজো আছে খাবা নেকি সাজ নাখাওঁ এইটোৱে খাম চাইমদে খোৱা এইবিলাক চাইমদ তুমি নিজে বনাইছা নেকি সাজ বনাব পাৰো কিন্তু চাইমদ ঠিক আছে তথাপিও মানে এইটো একদম মেইন বস্তুটো ন ডাঙৰীয়া সকামত মই সাজে দিওঁ কিন্তু হেৰি আমাৰ মানুহবোৰ যে খাই ভাল পায় যে এইকাৰণে চাইমদটো যোগাৰ কৰিছোঁ আৰু খাই চোৱাচোন এইটো কুকুৰা মাংসৰ ভাজি লেগ পিচ পিঠাগুড়ি আনগুড়ি নহয় পিঠাগুড়ি কোৱাচোন কেনেকুৱা লাগিছে ভাল লাগিছে বাৰু তুমি খাই লোৱা এয়া মানে এয়া বিনু মানে মিষ্টাৰ আজিহে দেখিছোঁ দেই মানে হেৰি দেখিছোঁ ভিডিঅ' দেখিছোঁ তোমাৰ আৰু এইফালে মোৰ বান্ধৱী ইউটিউবাৰ তৃষ্ণা বৰুৱা আৰু মই বিনু বড়ি অঁ ঠিক আছে যাওক তামোল খাই দিলোঁ দেই তোমালোকৰ ঘৰত খালোঁ বলো এতিয়া যাওঁ ধুনীয়াকে কি খালোঁ মানে বিনু আকৌ মোতকে বহুত ধনী আকৌ দেই তেনেকে নকবা দেই বহুত ধনী ধনীৰ লগত কথা নাই মোৰ এই মনটোৰ লগত কথা দেই পইচা পাতিৰ কাৰণে মোক নালাগে একো ভাল থাকিব লাগে মৰম চেনেহ থাকিব লাগে আৰু মই কিন্তু ইমান ধনী নহয় দেই বাই 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 হ'ব যোৱা কেইদিন আহা মই যাবলৈ ওলালো এইফালে আলহী আহি আছে আৰু আলহী এইফালে মই যাওঁ আপোনালোকে খাব এইফালে একেখিনি আলহী আজি বহুত দেৰিলৈকে মানে বিজি কৰি খালো ক'ত দিচাংমুখত এতিয়া আহিছেহে ঠিক আছে হয় নি ঠিক আছে তুমি যোৱাই নোযোৱা হ'ব আৰু বনো বিনুৱে ইমান ধুনীয়াকে ফুল সজাইছে দেখাই দিছো বিনুৰ আগফালে দেই এয়া বিনুৱে মানে ফুল হৈ গৈছে কি এইটো জেট প্লান নেকি বৰ ধুনীয়া লাগিছে ফুলখিনি প্লাষ্টিক লাগিছে তুমি এইবোৰ কেতিয়ানো কৰা হয় ভাল লাগিছে ইয়াতকে ডাঙৰ জোপা তাত আছে এতিয়া মানে এইটো প্লাষ্টিক নিচিনা লাগিছে ফুলটো বহুত ভাল লাগিছে ইমান ধুনীয়া লাগিছে মোৰ এইবোৰ ফুল ভৰ্তি হৈ আছে ওপৰত তুমি নাচালা ন পিছফালে আছিলে ন আৰু এতিয়া মই আহি পালোহি ৰুম আজি বহুত বেছি গৰম আচলতে বৰষুণ দিয়াৰ পাছত যেতিয়া ৰ'দ দিয়ে বহুত বেছি গৰম হয় সহ্য কৰিব নোৱাৰোঁ আৰু কাৰ ঘৰলৈ গৈছিলোঁ আপোনালোকক ভিডিঅ' কৰি দেখালোঁ বহুত বেছি ভাল লাগিলে বিনু বড়ি মোৰ বহুত ভাল বান্ধৱী হয় তেওঁ এটা ইউটিউব চেনেল আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব